हेलो गाइस, वेलकम टू माय अनदर वीडियो। तो अकले मैं अन्य এটা ভিডিও আপোনাক স্বাগতম জনাইছো মোৰ এই আৰএল ফাৰ্মিং ইউটিউব চেনেলটোলৈ। তো চাওক গাইস কেনেকৈ মোৰ কুকুৰা পোৱালিখিনি দানা খুৱাই আছো। চাওক গাইস এইটো ডাঙৰ, এইটো মানে দুসপ্তাহ সিহঁতি 20টা আনিছিলোঁ। সিহঁতৰ অকণমান ডাঙৰ হ'ল। এইকেইটা অকণমান ডাঙৰ এইকেইটা ইয়াত আছে, এইফালে আছে গাইস। দেখি ইয়াত সিহঁতত আছে অকণমান, এইকেইটা ডাঙৰ। এইকেইটা সৰু, আজি কালি আনিছিলোঁ। আজি অকণমান মেলি দিছোঁ গাইছ। বৰ্ডিঙত থৈছিলোঁ কালি, আজি আকৌ পুনৰ অকণমান ৰ'দত মেলি দিছোঁ। ৰ'দত মানে এতিয়া ঘৰ এটা বনাই লৈছোঁ এনেকৈ। এইফালে দৰ্জাখন বনাবলৈ আছে গাইছ। তাৰপিছত এইফালে কেইখন খোলা আছে, এখন মাৰিব লাগিব তেনেকৈ আৰু গাইছ। তাৰপিছত ইয়াত পানী খাবলৈ দি দিছোঁ। আৰু এইটো ৰাতি হ'লে অকণমান ভৰাই মেলি থৈ দিওঁ, বৰ্ডিং কৰি মেলি। বৰ্তমান কাৰেণ্টটো ইয়াত ফিটিং কৰা নাই, ফিটিং কৰিম এতিয়া। সিহঁতি খাব পাৰিছে, খালি দুইটা অকণমান বেমাৰ। সিহঁতৰ কাৰণে মই প্ৰথম দিছোঁ এণ্টিবায়'টিক লগত পানীৰ লগত মিহলি কৰি দিছোঁ বেক্টেৰিয়াৰ পৰা বচাবলৈ। তো তেনেকৈ গাইছ শুনিছোঁ। আজি প্ৰথম ছেকেণ্ড দিন হৈছে। ইয়াত 50টা পোৱালি আনিছিলোঁ। তো বাকী আগতে 25টা আনিছিলোঁ, তাৰ 21টা আছে। 4টা মানে সৰু হয়তো, সৰু হোৱাৰ ফলত কিছুমান মৰি যায় মানে। তেনেকৈ বেমাৰৰ ক্ষেত্ৰত নমৰে, বেমাৰ দৰৱ চব দি থাকোঁ। তো তেনেকৈ এইখিনি অকণমান ৰ'দত আছে, অকণমান ঠাণ্ডা লাগিছে চাগে। এইফালে সেইকেইটা চৰি আছেগৈ, তেনেকৈ চৰি আছে এইকেইটা। তো আজি গাইছ ইমানেই। আকৌ অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পাম। তো গাইজ মোৰ এই ইউটিউব চেনেল আৰএল ফাৰ্মিং ইউটিউব চেনেলটো অকণমান ছাপোৰ্ট কৰিব গাইজ। সকলোৱে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট পাৰিলে কৰি দিব। তো এনেকুৱা পোৱালিখিনি পুহিবলৈ আপোনালোকে কেনেকৈ পালন কৰিব লাগিব, তো তেনেকৈ সুধিবলৈ আপোনালোকে কমেণ্ট এটা কৰক গাইজ। বাকী আকৌ অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পাম। আজি হ'ব গাইজ ইমানেই।